বিয়া কৰাবৰ কাৰণে এজন দৰা বিচাৰি ভিডিঅ' এটা দিছিলোঁ আজি কেইদিনমান আগত। মই বুঢ়ীয়ে হওঁ বা যিয়ে হওঁ, আপোনালোকৰ তাত কোৱাৰ কোনো অধিকাৰ নাই। কিছুমান এনে আৱৰ্জনা থাকে যে মানুহক বেয়া বেয়া কমেণ্ট কৰি মানসিক অত্যাচাৰ কৰি থাকে ফেচবুকত। নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এগৰাকী 40 বছৰীয়া যুৱতীৰ এটা বিশেষ ভিডিঅ'। ভিডিঅ'টোত তেখেতে বিচাৰিছে এজন দৰা। মোৰ বয়স বাৰু 40 বছৰ পাৰ হ'ল, কিন্তু মোক বিয়া কৰাবৰ কাৰণে কোনোবা দৰা ওলাব নেকি বাৰু? মই দৰা এটা বিচাৰিহে এই ভিডিঅ'টো বনাইছো। যিজনে তেখেতক বিয়া পাতিব, সকলো সা সম্পত্তি ধন টকা পইচা সেইজন ব্যক্তিৰে হ'ব বুলি যুৱতীগৰাকীয়ে কৈছিল। আৰু যিয়ে মোক বিয়া কৰাব আপোনালোকৰ কিন্তু বহুত প্ৰফিটো হ'ব, কাৰণ মোৰ ফেচবুকৰ পৰা প্ৰতি মাহে 40ৰ পৰা 50,000 টকা ইনকাম হয়, সেইখিনিও আপুনিয়ে পাব। আৰু মোৰ পথাৰত মাটি আছে 4 বিঘা, সেইখিনিও আপোনাৰ নামতে কৰি দিম। আৰু মোৰ ঘৰত বাৰী মাটি আছে 2 কঠা, ঘৰ ভেটিটোক লৈ সেইখিনিও আপোনাৰ নামতে কৰি দিম। আৰু মোৰ ঘৰত যিমানবোৰ ভীমকল আছে, জেহাজী কল আছে, কাঁচকল আছে, যি গছ আছে সকলোবোৰ আপোনালোকৰ নামতে কৰি দিম। যিহেতু মই ঘৰৰ একমাত্ৰ ছোৱালী, গতিকে দেউতাৰ সকলো সম্পত্তি মোৰেই, আৰু সকলো সম্পত্তিবোৰ যিয়ে মোক বিয়া কৰায় সেইজনক মোৰ গোটেই সম্পত্তি নাম লগাই দিম। অকল সিমানেই নহয়, যিজন যুৱকে যুৱতীগৰাকীক বিয়া পাতিব তেওঁ মানি ল'ব লাগিব কিছুমান চৰ্ত। কিন্তু এটা চৰ্ত আছে, চৰ্তটো হ'ল মোক বিয়া কৰোৱাৰ পিছত মোৰ মাৰ সম্পূৰ্ণ দায়িত্ব আপোনালোকে ল'ব লাগিব, মানে আপুনি ল'ব লাগিব। মোৰ মা যেতিয়াই বেমাৰ হয় মেডিকেল নিব লাগিব, কাৰণ মা দিনটোৰ ভিতৰতে কেতিয়াবা 2-3বাৰ উকাই যায়। এই মাত্ৰ 5 মিনিটৰ আগত ভাল, আকৌ 5 মিনিটৰ পাছতে মানে হঠাতে এনেকুৱা কি হৈ যায়, হঠাতে অচেতনৰ দৰে হৈ যায়। যেতিয়াই অচেতনৰ দৰে হৈ যাব লগালগ কিন্তু আপুনি উপস্থিত হ'ব পাৰিব লাগিব 2 মিনিটৰ ভিতৰত। আৰু এতিয়া মাক ৰেগুলাৰ প্ৰেছাৰ আৰু চুগাৰৰ মেডিচিন লাগে, সেইবোৰ যোগাৰ কৰিব লাগিব। আৰু মাক খোৱা পিন্ধা সকলোখিনি দায়িত্ব কিন্তু ল'ব লাগিব। আৰু এনেকৈ যুৱতীগৰাকীয়ে নিজৰ বাবে এগৰাকী জীৱন সংগী বিচাৰিছিল। বৰ্তমান সময়ত যুৱতীগৰাকীয়ে দিলে এটা ভাল খবৰ, তেখেতে বিচাৰি পালে তেওঁৰ জীৱনৰ জীৱন সংগীগৰাকী। পিছে তেওঁৰ জীৱনৰ জীৱন সংগীগৰাকী কোন? যুৱতীগৰাকীয়ে বাৰু সঁচাকৈয়ে নিজৰ বাবে এজন দৰা বিচাৰিছিল নে কিছুমান মানুহৰ কমেণ্ট দেখি এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ বাধ্য হৈছিল? আমি যুৱতীগৰাকীৰ মুখেৰে শুনো আহক সকলোখিনি কথা। বিয়া কৰাবৰ কাৰণে এজন দৰা বিচাৰি ভিডিঅ' এটা দিছিলোঁ আজি কেইদিনমান আগত। আৰু মোক যিয়ে বিয়া কৰাব তেওঁক মোৰ সকলো মাটি বাৰী নাম কৰাই দিম বুলি কৈছিলোঁ। ফেচবুকৰ পৰা যি মাহিলী 40-50 হাজাৰ টকাকৈ মোৰ ইনকম হয় সেইখিনিও মই তেওঁকে দিম বুলি কৈছিলোঁ। আৰু তেনেকৈয়ে এজন মই দৰা বিচাৰিও পালোঁ। আৰু আজিয়ে মোৰ তেওঁৰ লগত বিয়া, আৰু এইফালে মই ধুনীয়াকৈ ওলাইও লৈছোঁ সাজি কাঠি। আৰু এই ভিডিঅ'টোতে সকলোখিনি দেখুৱাম কোননো সেইজন লাকি উইনাৰ যিজনৰ লগত মই সকলো সা সম্পত্তি দি বিয়া হ'বলৈ ৰেডি হৈছোঁ। কাৰণ তেওঁ আহিয়ে আছে, মাত্ৰ 2 মিনিটতে তেওঁ আহি পাবহি। এতিয়া আহি পোৱাৰ লগে লগে আপোনালোকক সকলোখিনি দেখুৱাম, কিন্তু তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব। আপোনালোকৰ ভুল এটা ঠাইতে হয়, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ নাচায়, প্ৰথমৰ 10-15 ছেকেণ্ড চাই তাতে ভাবি লয় যে ভিডিঅ'টোত কি আছে। আচল উদ্দেশ্যটো বুজিয়ে নাপায়, ভিডিঅ'টোতনো আমি কি ক'বলৈ গৈছোঁ, কি বুজাবলৈ গৈছোঁ সেইখিনি বুজিয়ে নাপায়। মাত্ৰ প্ৰথমৰ 2টা শব্দ শুনি আপোনালোকে ভিডিঅ'টো বেলেগ এটা ৰূপলৈ লৈ যায় আৰু আমাক কমেণ্ট কৰি অশান্তি কৰি থাকে। আচলতে সেইদিনা মই যেতিয়া ভিডিঅ'টো আপলোড কৰিছিলোঁ দৰা বিচাৰি, কৰাৰ লগে লগে মানে মই বিয়া কৰাম বুলি কৈ মানে ইমানেই কমেণ্ট আহিলে, মই শেষত কমেণ্ট বক্স অফ কৰি দিব লগা হ'ল। আৰু শেষত মানে মোৰ ইনবক্সত একদম লাইন হৈ গ'ল, মানে হাজাৰ কমেণ্ট। আনকি মোৰ মেইলতো মানে মেছেজ। ইফালে আকৌ মোক বুঢ়ী বুলি কয়, ইফালে আকৌ মোৰ ভিডিঅ' দেখিবই নোৱাৰে, কোনেও মোক চাবই নোৱাৰে। কিন্তু যেতিয়া ক'লোঁ যে মোৰ সকলো সম্পত্তি দি দিম, তেতিয়া সম্পত্তিৰ লোভত মোক বিয়া পাতিবলৈ একেবাৰে দৰা লাইন হৈ গৈছে। বাহ, আচৰিত। কিন্তু মই যদি ইনবক্স চাওঁ মোৰ হাঁহিয়ে উঠে। ইমান স্বাৰ্থপৰনে মানুহবোৰ। ভাবিছিলে চাগে 40-50 হাজাৰ টকা মাহেকে ইনকম হয়, সেইখিনি পাম, সম্পত্তি পাম, আৰু এজনী বিয়া পাতিলে দেখোন আমি দেখোন কাম নকৰাকৈ বহি খাব পাৰিম মাইকী কমনিত। মোৰ ইমানো বেয়া দিন অহা নাই, সকলো সা সম্পত্তি দিম বুলি কৈ মই ইমান তল পৰি মোক বিয়া কৰাবৰ কাৰণে যে মই ফেচবুকত এনেকৈ ভিক খুজিম, মোৰ ইমানো বেয়া দিন অহা নাই।
আচল কথা হ'ল চাওক, এজনী ছোৱালীৰ আজিৰ দিনত মাত্ৰ এইটোৱে দায়িত্ব নহয় যে ছোৱালী হৈ জন্ম লৈ অকল বিয়া হৈ ল'ৰা ছোৱালী এগাল জন্ম দিয়াটোৱে কলীয়া চৰুটো ধুই থকাটোৱে জীৱন নহয়। আৰু বৰ্তমান এই মুহূৰ্তলৈকে মই ভবা নাই যে মই বিয়া হ'ম। মই ভাবোঁ যে প্ৰথমে মোক যিগৰাকী মানুহে জন্ম দি আজি এই পৃথিৱীখন দেখুৱালে, ইমান ডাঙৰ মোক কৰিলে যে আজি আপোনালোকৰ সন্মুখত মই এনেকৈ কথা ক'ব পৰা হৈছোঁ, সেইগৰাকী মানুহক মই বিপদত এৰি মোৰ জীৱনটোৰ কথা চিন্তা কৰাটো মই শুদ্ধ বুলি নাভাবোঁ। গতিকে প্ৰথমে মই মাক থাকিবৰ কাৰণে ঘৰখন বনাই দিওঁ, কাৰণ মই যদি বিয়া হৈও যাওঁ তেতিয়া মাটো থাকিব লাগিব যেতিয়ালৈকে মা জীয়াই থাকে। আৰু তাৰপিছত মই মা বেমাৰটো সুস্থ কৰি দিওঁ। এতিয়া বৰ্তমান মেডিচিন খুৱাই খুৱাই মাক দমাই ৰাখিছোঁ, কিন্তু মাৰ গোটেই সম্পূৰ্ণ বডি চেকআপ কৰি কি আছে কি নাই আৰু পেটৰ যিখিনি প্ৰব্লেম গেষ্ট্ৰিক আলচাৰ সেইখিনি অপাৰেশ্যন কৰি মই মাক যেতিয়ালৈকে সুস্থ কৰিব নোৱাৰোঁ তেতিয়ালৈকে মই বিয়াৰ কথা ভাবিবই নোৱাৰোঁ। এইটো নহয় যে মই দৰা একালত আছোঁ, সেইটো নহয়। মোৰ কাৰণে বহুতো দৰা আহিয়ে থাকে, ঘৰতো আহি খুজিছেহি, মাকো কেইবাজন ল'ৰাই সুধিছে, ওচৰ চুবুৰীয়া গাঁৱৰ মানুহেও কয় ল'ৰা এজন আছে ছোৱালী বিচাৰিছিলে যাবি নেকি। মই কিন্তু চব আজিলৈকে কেঞ্চেল কৰি গৈ আছোঁ, মাত্ৰ এটা কাৰণে, যেতিয়ালৈকে মাক মই সেইখিনি কৰি দিব নোৱাৰোঁ তেতিয়ালৈকে মই মাক অকলে এৰি থৈ যাব নোৱাৰোঁ। কাৰণ মা বেমাৰটো এনেকুৱা ধৰণৰ, এতিয়া এই মুহূৰ্ততে হাঁহি মাতি থাকিব, পিছ মুহূৰ্ততে কি হৈ যাব কোনো গেৰাণ্টি নাই। ৰাতি শুই থাকিব, শুই থাকোঁতে কেনেকৈ উকাই যাব কোনো গেৰাণ্টি নাই। দেখিছে আপোনালোকে ভিডিঅ'বোৰত কেনেকৈ হঠাতে বেমাৰ হয়, উশাহ বন্ধ হৈ যায়, মই মেডিকেল নিব লগা হয়। কিন্তু সেইখিনি মুহূৰ্তত যদি মা অকলে থাকে, মই থাকোঁ কাৰণেহে যেনিবা মই চাওঁ, মেডিকেল লৈ যাওঁ ৰাতি হ'লেও। অকলে যদি থাকে, দাদাহঁতেও কাষতে আছে যদিও ৰাতি টোপনি গৈ থাকে, মায়ে চিঞৰি থাকিলেওতো গম নাপায়, তেতিয়া কি হ'ব? সেইটো কাৰণে মই ভাবোঁ যে প্ৰথমে মাক মই সুস্থ কৰি লওঁ, তাৰ পাছত মোৰ বিয়া কথা মই ভাবিম। আৰু আজিও যে মই এনেকৈ মেখেলা চাদৰযোৰ পিন্ধি কৈছোঁ যে আজি মোৰ বিয়া, হয়তো বহুতে ভাবি লৈছে। আচলতে মই ইনষ্টাগ্ৰামত ৰিলছ বনাবৰ কাৰণে এনেকৈ সাজি কাচি লৈছোঁ। আপোনালোকে চাব পাৰে, এইফালে তলত পেটিকোট আছে মোৰ, দেখিছে? মানে মই ইনষ্টাগ্ৰামত ৰীল বনাবলৈ লৈছোঁ, মোৰ কোনো বিয়া চিয়া নহয়। আৰু সেইদিনাও মই দৰা বিচাৰি ভিডিঅ'টো বনোৱা নাছিলোঁ। আৰু আপোনালোকক মই এটা ভালকৈ কৈছোঁ, আপোনালোকে যে এই মোক বুঢ়ী বুঢ়ীকৈ কমেণ্ট কৰে, আপোনালোকে জানে জানো মোৰ কেইবছৰ হৈছে, মোৰ ডেট অফ বাৰ্থ কিমান? আৰু শুনক, মই বুঢ়ীয়ে হওঁ বা যিয়ে হওঁ, আপোনালোকৰ তাত কোৱাৰ কোনো অধিকাৰ নাই। মই বিয়া হওঁ নহওঁ সেইটো মোৰ জীৱন, মোৰ কথা, সেইটো চিন্তা কৰিবলৈ মোৰ আপোন মানুহ আছে। আপোনালোকে ইমান চিন্তা নকৰিলেও হ'ব। যিবোৰে আকৌ মোক বুঢ়ী বুলি কয় সেইবোৰ আকৌ চেহেৰা অৱস্থাই নাই, চাবই নোৱাৰি একদম। হা আচৰিত। প্ৰথমে নিজৰ চেহেৰাটো চাব, নিজৰ জীৱনটো চাব। মই আজি ফেচবুকত ভিডিঅ' বনাই কি কৰিব পাৰিছোঁ, কি নোৱাৰিছোঁ সেইখিনি মই নাজানো। এটা কথাই, কাকো নোখোজাকৈ এসাঁজ খাব পাৰিছোঁ, পিন্ধিব পাৰিছোঁ, মাক বেমাৰ হ'লত চাব পাৰিছোঁ, মেডিচিনখিনি যোগাৰ কৰিব পাৰিছোঁ। আৰু বহুতে মোক মৰম দিছে, ছাপোৰ্ট কৰিছে, তেওঁলোকৰ কাৰণে সদায় মই চিৰকৃতজ্ঞ। তেওঁলোকক মই কেতিয়াও নেপাহৰোঁ, কেতিয়াও বেয়া নাপাওঁ, কাৰণ আপোনালোকে এইখিনি মোক ছাপোৰ্ট কৰিছে বাবেহে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ বা এসাঁজ খাব পাৰিছোঁ। কিন্তু কিছুমান এনে আৱৰ্জনা থাকে যে মানুহক বেয়া বেয়া কমেণ্ট কৰি কৰি মানসিক অত্যাচাৰ কৰি থাকে ফেচবুকত। সেইদিনা কৈছিলোঁ, আজি আকৌ এবাৰ কওঁ, লোকৰ জীৱনৰ কথা ইমান খুচৰি নাথাকিব, নিজৰ জীৱনৰ কথা চাওক। মই কি কৰিছোঁ, এওঁ কি কৰিছে, সেইবিলাকত ইমান মাথা লগাই নাথাকিব। কাৰণ আপুনি আনৰ কথা চিন্তা কৰি থাকিলে, আনৰ জীৱন খুচৰি থাকিলে আপোনাৰ একো লাভ নহ'ব। আপোনাৰ নিজৰ জীৱনটো চাওক, আপুনি জীৱনত কি কৰি আছে, আপুনি জীৱনত কিমানখিনি আগবাঢ়িব পাৰিছে, আপোনাৰ জীৱনটো কি কৰিলে আপুনি জীৱনটো গঢ়িব পাৰিব, কাকো হাত নপতাকৈ আপুনি খাব পাৰিব, সেইটোত মাথা লগাওক। কোনে কি কৰিছে, কাৰ কিমান বছৰ হৈছে, কোনে বিয়া হৈছে নহৈছে, আজিৰ দিনত সেইবোৰত মাথা ঘমোৱা মানে মূৰ্খামি। আপোনালোকে চাগে জীৱনত একো কৰিব পৰা নাই এতিয়ালৈকে, আৰু ভৱিষ্যতেও নোৱাৰে। যেতিয়ালৈকে আপোনালোকে নিজৰ জীৱনত গুৰুত্ব নিদি আনৰ জীৱন খুচৰি থাকে, তেতিয়ালৈকে একো কৰিব নোৱাৰে। আৰু আপোনালোকনো কোন মোক ইমান অধিকাৰ দেখাই কথা ক'বলৈ? মই বিয়া নাই হোৱা, মই নিজৰ কমনিয়ে খাই আছোঁ, নিজৰ ঘৰত আছোঁ, আপোনালোকক মই কিবা অশান্তি দিবলৈ গৈছোঁ নেকি? আৰু এটা কথা মই জীৱনত মোৰ অভিজ্ঞতা হ'ল যে বিয়া হোৱা নোহোৱাটো আজিকালি ইমান প্ৰয়োজন নাই। যদি হাতত টকা থাকে, টকাই সকলো, টকাই পৰিচয়, গম পাইছে? বিয়া হৈ ল'ৰা ছোৱালী দুটামান জন্ম দিলেই মানুহ সুখী নহয়। বহুতো দেখিছোঁ মোৰ লগৰ ছোৱালী বিয়া হৈ কি অৱস্থা হৈছেগৈ তাহাঁতৰ। গতিকে
বিয়া হৈ কষ্টত থকাতকৈ বিয়া নোহোৱাকৈ বিন্দাছ নিজৰ আজাদত নিজৰ ঘৰত আছোঁ। আজি মোৰ নিজৰ কমনীয়ে যি মন যায় খাব পাৰিছোঁ, পিন্ধিব পাৰিছোঁ, মই সুখী। মোক কোনো শাসন কৰিবলৈও নাই, কোনেও মোক অশান্তি কৰিবলৈও নাই। আৰু বিয়া হ'লেই যে সুখী এগৰাকী ছোৱালী সেইটো মই বিশ্বাস নকৰোঁ। কাৰণ আজিকালি দুনিয়াখন বহুত বেলেগ হৈ গ'ল। কাৰণ আজিকালি মানুহবোৰ এনেকুৱা হৈ গ'ল, আপুনি কিমান টকীয়া মানুহ, আপোনাৰ ইনকম কিমান, আপোনাৰ ইনকমৰ জোখতহে আপোনাক সন্মান দিব। আপুনি যদি 10,000 টকীয়া মানুহ, আপুনি সিমানটো জোখতে সন্মান পাব। আৰু আপুনি যদি কোটি টকীয়া মানুহ, আপুনি ইমানটো লেভেলত সন্মান পাব। গতিকে আজিকালি টকাই সকলো হৈ গ'ল। গতিকে মই এটা কথাই কওঁ, বিয়া বাৰু এইবোৰতকৈ প্ৰথমে নিজৰ জীৱনটো কেনেকৈ গঢ়ি ল'ব পাৰি, প্ৰথমে সেইটোত মাথা লগাব লাগে। একবাৰ যদি আপুনি নিজৰ জীৱনটো গঢ়ি লয়, এটা ইনকমৰ পথ উলিয়াই লয়, তেতিয়া আপুনি বিয়া নহ'লেও কোনো প্ৰয়োজন নাই।